हेलो एवरीवन मोर चैनल ट्रिप्टिले आपनालोকক पुনৰ এবাৰ স্বাগতম জনাইছো আজি মই হোল মাছৰ এটা বহুত ইউনিক ৰেচিপি লৈ আহিছো ৰেচিপিটো বনাবলৈ বহুত সহজ আৰু খাবলৈ বহুত টেস্টি হয় বলকচোন চাও হক মাইনু কেনেকৈ বনালে এই ৰেচিপিটোৰ বাবে এয়া হোল মাছ লৈছে মাছখিনি ভাজি ললে ভজাটো নেদেখুৱালে কাৰণ ভিডিওটো বেছি দীঘল হৈ যায় সেইকাৰণে নিমখ আৰু হালধি দি হোল মাছখিনি ভাজি ললে এয়া এটা পিয়াজ লৈছে অলপ ধনিয়া লৈছে এটা আলু লৈছে মিডিয়াম সাইজৰ আলুটো অপচনেল হয় আপোনালোকে বিচাৰিলে লব পাৰে নহলে নলব এয়া 2 চামুচ তিল 7-8টা নহৰু অকমান আদা আৰু 3টা জলকীয়া পেষ্ট কৰি লৈছে এটা মিডিয়াম সাইজৰ বিলাহী এনেদৰে দীঘলীয়াকৈ কাটি লৈছে তেলখিনি গৰম হওঁতে ইয়াত পিয়াজ দি দিলে পিয়াজখিনি এতিয়া সোণালী ৰং অহালৈকে ভাজি ল'ব পিয়াজখিনি এটা ধুনীয়া সোণালী ৰং আহি গৈছে ইয়াত এতিয়া তিলৰ পেষ্টখিনি দি দিছে তিলৰ পেষ্টখিনিতে আদা নহৰু জলকীয়া দিয়া আছে সেইকাৰণে এক্সট্ৰাকৈ আকৌ জলকীয়া নিদিয়ে এতিয়া এইখিনি ভালদৰে ভাজি ল'ব ইয়াত এতিয়া পৰিমাণ অনুসৰি হালধি দিছে সোৱাদ অনুসৰি নিমখ দিছে আলুখিনিও দি দিলে জিৰা গুৰি অকমানো দি দিছে কাটি থোৱা বিলাহীটো এতিয়া দি দিব আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ব গেছটো সিম কৰি এইখিনি এতিয়া ভাজি থাকিব এইখিনি এতিয়া ঢাকনা দি সিজাই থাকিব মছলাখিনি আৰু আলু বিলাহীখিনি 2-3 মিনিট ভাজি ল'লে এতিয়া হে মছলা থকা বাটিটোতে পানী অকমান দি পানীখিনি দি দিলে এইখিনি এতিয়া ঢাকনা মাৰি আকৌ সিজিবলৈ থৈ দিব আলু আৰু বিলাহী ভালদৰে সিজি গল এইখিনি 5 মিনিটৰ মুৰে মুৰে ঢাকনা আঁতৰাই লৰাই সিজাই ললে ইয়াত এতিয়া গৰম পানী দি দিব আপোনালোকে মন কৰিব ঠাণ্ডা পানী নিদিব গৰম পানী দিলেহে ইয়াৰ টেষ্টটো ভাল হ'ব ইয়াত এতিয়া মাছখিনি দি দিব এইখিনি এতিয়া ভালদৰে লৰাই ঢাকনা দি 5 মিনিটমান আকৌ থৈ দিব 5 মিনিট তৰকাৰীখিনি এনেদৰে উতলাই ললে ইয়াত এতিয়া লাষ্ট ধনিয়া পাত দি দিব আমাৰ সাৰ্ভ কৰিবলৈ ৰেডি হৈ গল তিল দিয়া হোল মাছৰ তৰকাৰী খাবলৈ বহুত টেস্টি হয় এনেদৰে বনালে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে মোক কমেন্ট কৰি জনাব যদি মোৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ